নমস্কাৰ। আজি বিশেষ কাৰণ এটাত আপোনাৰ ভিডিঅ' এটা বনাবলগীয়া হ'ল। আজি বিহু 1 তাৰিখ। মই আপোনাৰ ৰাতিপুৱা দোকানলৈ গৈছিলোঁ। দোকানলৈ যাওঁতে আইতাজনী লগ পালোঁ। আইতাজনীক সুধিলোঁ মই যেন এটা বিহু কেনেকুৱা, ভাল নহয়? আইতাই ক'লে কিনো ভাল হ'ব আৰু, আমাক দিবলগীয়া কোনো মানুহে নাই। ল'ৰা ছোৱালী জন্ম দিলোঁহে, কিন্তু কাপোৰযোৰ মানুহ নহ'লোঁ। এতিয়া মই ক'লোঁ আচলতে আইতা ল'ৰা ছোৱালী জন্ম দিবলৈ বহুত ভাল, কিন্তু মাক বাপেকক বুজি নাপায় নহয় জানো, মই জনাত। সেইকাৰণে মই কৈছোঁ কি আইতাক, চিন্তা কৰিব নালাগে। আচলতে কাপোৰে নোখোৱাই আমাক, মেইন মুখৰ মাত খায়হে। বিহু বুলি মুখৰ মাত খায়হে মুঠতে, কাপোৰযোৰ নোখোৱাই আইতা। কাপোৰযোৰলৈ চিন্তা কৰি লাভ নাই। আইতাক এনেকৈ ক'লোঁ মই। আইতাই মোক কৈছে কি, আছে যদি পইচা 100 দিবিচোন, মই মাংস অকণ আনি খাবহি লাগিব, এনেকৈ কৈছে আইতাই। এতিয়া মই ক'লোঁ কি, মই বোলো পইচা দিব নালাগে দিয়ক, নিদিওঁ। হেৰি কৰিব আপুনি, আজি আমাৰ ঘৰলৈকে যাব, ভাত কিমান খোৱাকৈ, মই মাছ অকণ আনিম, ভাত এসাঁজ দুয়োটাই খাম বোলো। আইতাই কৈছে কি, কোনেনো বুজি পাব আমাক, ল'ৰা ছোৱালী ডাঙৰ দীঘল কৰি বিয়া দিলোঁ, নাতি মোক দেখিলোঁ। বোলো মই এটা চিন্তা কৰিব নালাগে, ভগৱান আছে আমাৰ কাৰণে, ভগৱানে নিশ্চয় আমাক চকু মিলাই এদিন নহয় এদিন চাবই, নহয় জানো। এটা কথা ক'ব বিচাৰোঁ মানুহবিলাকক, কিন্তু মাক বাপেকে জন্ম দিয়া মাক বাপেকক বুজি নাপায়, কিয় মই ধৰিব নোৱাৰোঁ। আচলতে কাপোৰ এযোৰটো দূৰৰ কথা দিয়াটো, বিহুৰ দিনাখন তামোল এখন দি সেৱা কৰিবলৈও সময় নহয়গৈ সিহঁতৰ। মানে যাৰ মাক বাপেক নাই সিহে বুজি পায়, যাৰ মাক বাপেক আছে সি বুজি নাপায়। আচলতে জন্ম দিওঁতে কিমান কষ্টত জন্ম দি ল'ৰা ছোৱালী ডাঙৰ দীঘল কৰি, কিন্তু কিমান ডাঙৰ দীঘল কৰি নিজে বিয়া পাতি নিজৰ ভৰিত থিয় দি নিজে ইনকম কৰি খাই আছে, কিন্তু মাক বাপেকক গুৰুত্ব দি নাচায়। লগৰবিলাকত পালোঁ বুলি টাৱাৰ দি ঘূৰিলে, মাল চাল খালে, ফূৰ্তি কৰিলে, আহি পেলাই ঘৰত শুলেহি, কিন্তু মাক বাপেকৰ অৱস্থাটো কোনো বুজি নাপায়। যেন ল'ৰাটো ভাল হ'লে হওক, ভাল হওক, যেন কিবা এটা কৰি খালে মানে ভাললৈ যাবগৈ, সেইটো কোনো বুজি নাপায়। মই জানো এটাই ক'ব বিচাৰোঁ কি, যিমান সময় বেলেগৰ লগত কটাইছ, কটোৱা সময়তো এই নিজৰ ঘৰতো অকণ মাক বাপেকত সময় দিব লাগে। কি খাইছে কি নাই, বিহু ভালে হ'লে মা কি পাইছা কি নাই নাজানো, সেয়ে আমাৰ কাৰণে সেয়ে সন্তুষ্ট দিছোঁ, তোমাক বেয়া আশা নাপাবা, আশীৰ্বাদ দিবা বিহুটো ভালে হ'লে যাওক বুলি, সেই বুলি নকয় মাক বাপেকক। কিন্তু বাইকখন পালোঁ বা কিবা এটা লগ পালোঁ, লগৰ ল'ৰা লগ পোৱা জলতে ক'ৰবাত টাও দি ওলাবলৈ গুচি যায়, সেইটো কিন্তু মই জনাত নহয়।